হে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। কি খবৰ? সকলোৱে ভালে আছে আৰু সকলোৱে ভালে থাকক। আৰু ৰেছ বহুত দিনৰ মূৰত আজি আপোনালোকৰ ওচৰলৈ এটা ব্লগ লৈছোঁ। তো ৰেছ ব্লগ আজি মই এই ব্লগটো আৰম্ভ কৰোঁ। আৰু পূৰা এতিয়া আমাৰ ৰাস্তাটো ওচৰত ৰখি আছোঁ আৰু আমাৰ ৰাস্তাটো পূৰা তাৰমানে এতিয়া কাম চলি আছিলে। তাৰমানে এই ৰাস্তাটো তাৰমানে ব্লগ এটা দিয়া হ'ব, সেইটো কাৰণে পূৰা কাম চাম চলি আছিলে। আৰু এইফালে বৰষুণটো দিলে কাৰণে চব পূৰা বোকা হৈ গ'ল। আৰু আজি কিন্তু ৰ'দ ওলাইছে, পূৰা আজি ৰ'দ ওলাইছে। আৰু এতিয়া আপোনাৰ ৰাতিপুৱা 6টা বাজিছে আৰু তাৰমানে আজি 6টা বজাৰ পৰাই পূৰা ৰ'দ দিয়া ষ্টাৰ্ট কৰি দিছে। আৰু চব এইফালে পূৰা ৰ'দ হৈ আছে। এনেকৈ ৰ'দ দিলে আৰু ৰাস্তাটো শুকাব। আৰু এতিয়াতো ৰ'দ দিছে কাৰণে অলপ শুকালেই, কিন্তু তাৰ আগতে কেনেকুৱা অৱস্থা হৈছিলে আৰু কি ক'ম। আৰু তাৰমানে বাইক চাইক একো যাবই নোৱাৰিছিলে, আৰু এতিয়া অলপ পাৰিছে। আৰু এতিয়া এইফালে অসীম ভাই পূৰা এতিয়া বাইকত বহি আছে। আৰু ভাই এইফালে বোলে আমাৰ অসীম ভাই বোলে যাদু এটা কৰি দেখায়। অসীম ভাই তুমি পটাপট দেখাই দিয়া। আৰু চক এতিয়া অসীম ভাই পূৰা আঙুলি মাজতে এতিয়া চক পূৰা চুই ভৰাই দিলে। অসীম ভাই তুমি ইমান যাদু কেনেকৈ জানিলা? ক'ৰ পৰা জানিলা ইমান যাদু? কোনে শিকালে তোমাক? তোমাৰ মায়ে শিকালে নেকি? অসীম ভাই চোন বহুত যাদু জানে, মই নাজানো। এতিয়া তাৰমানে মই এটা জেগাত গৈছোঁ, তাৰমানে আমাৰ ইয়াত তাৰমানে আপোনাৰ তাৰমানে মই এইকেইদিনৰ পৰা বৰষুণ দি আছে নাই, তাহাঁতে মই ঘৰৰ পৰা ওলাই যাব পৰা নাই। তো আজি তাৰমানে ৰ'দটো দিছে পূৰা, এতিয়া ঘৰৰ পৰা অকণমান ওলাই গ'লোঁ। এইফালে দেখিছোঁ পূৰা পানী সোমাই আৰু পূৰা বানপানী লিখিয়া হৈ গ'ল। আৰু তাৰমানে বানপানী নিচিনাই হৈ গ'ল। আৰু তাৰমানে এতিয়া তাৰমানে এইডোখৰ জেগাডোখৰ মই দেখি থৈ আহিলোঁ, আপোনালোকক ক'ব মই দেখাওঁ বুলি। এতিয়া আৰু তালৈ লৈ যাওঁ আৰু ৰাইজগল সেই জেগাডোখৰলৈ। আৰু চব আমাৰ ৰাস্তাবোৰ বোকা, কি ক'ব। আৰু এতিয়া ৰ'দটো দিলে কাৰণে পূৰা মঠেদি পূৰা ধুনীয়াকৈ শুকাই গ'ল, দেখিছে আপোনালোকে। আৰু এইফালে আছে যোনডোখৰ জেগা আপোনালোকক মই এতিয়া দেখাম বুলি কৈছোঁ। তো ৰাইজ বলক এতিয়া আমি গৈ থাকোঁ, আৰু এইখন চাইকেল এতিয়া মই লৈ যাম। তো এতিয়া বলক আৰু গৈ থাকোঁ। আমাৰ ঘৰৰ আগফালে এইডোখৰতে অকণমান পানী সোমাইছে, কিন্তু এইফালে বেছি নাই। এই আপোনাৰ এই আগলৈ বেছি আছে। আৰু তো দেখাম, আপোনালোকে চাই থাকোঁ না। চক ৰাইজগল কিমান বোকাই দেখোঁ, চক এইডোখৰ ইমানেই বোকা চালে চাইকেলে ফচি গৈছে, কি ক'ম আৰু দে ইয়াৰ। এতিয়া মোৰ লগত যাব সেই জেগাডোখৰলৈ এতিয়া। আৰু এতিয়া খোজকাঢ়ি গৈ আছে, মই এতিয়া চাইকেল লৈ গৈ আছোঁ। এতিয়া এইফালে কেৰিয়া নাই কাৰণে সি খোজকাঢ়ি গৈ আছে। এতিয়া দেখিছে সি পূৰা খোজকাঢ়ি গৈছে। আৰু ইয়াৰ পকৰটো ভাই খৈ খেলি আছে পূৰা। এতিয়া বতৰটো পূৰা ৰ'দ দিছিলে, কিন্তু আকৌ ডাৱৰীয়া কৰিলে। আৰু এজোপা আম গছ, কিন্তু আম এটাও লগা নাই, কি হ'ব। এতিয়া চাইকেলখন চলাই আছে তাহাঁতে। এতিয়া আৰু মই খোজকাঢ়ি পিনি গৈ আছোঁ পূৰা ধুনীয়াকৈ। এতিয়া চক এইফালে পূৰা এতিয়া আকৌ ডাৱৰীয়া হৈ গ'ল পূৰা বতৰটো, কি ক'ম। আৰু এনেকৈ হ'লে আৰু এদিন দিব ৰ'দ, এদিন দিব বৰষুণ। গৈছে এইডোখৰ জেগাটো আপোনালোকক দেখাম বুলি কোৱা চক পূৰা পানী হৈ গ'ল, আৰু পূৰা বানপানী হৈ গ'ল। আৰু বানপানী খালি ইয়াত মানুহৰ ঘৰ চৰ নাই কাৰণে নুডুবিলে। আৰু চক পূৰা আমাৰ ৰাস্তা পূৰা শুকাই পিনি আৰু পূৰা আৰু একদম পূৰা আৰু টিপটপ হৈ গ'ল। সেইটো কাৰণে পূৰা স্কুটি গৈছেগৈ আৰু পূৰা। আৰু ৰাইজগল এইফালে আছে এইটো চৌহান ফুকন। তো ইয়াৰ ইউটিউব চেনেল আছে, আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। তলৰ ডিছক্ৰিপশ্যনত লিংকটো আছে, তো ছাবস্ক্ৰাইব কৰি দিব। আৰু ৰাইজগল চক এইফালে মই এতিয়া পূৰা ধুনীয়াকৈ আৰু এই পানী হোৱা ডোখৰত পূৰা ৰখি আছোঁ। আৰু কিবা এটা চাই পিনি ভাল লাগিছে। এইটো খালি আৰু বানপানী হ'লে অলপ দিগদাৰ, আৰু হ'লেও একো নাই বাৰু। ইয়াৰ মঠেৰিবোৰত পানী নুঠে বাৰু, মঠেৰিটো আমাৰ ওখ আছে নে ৰাস্তাটো। তো তাত এতিয়া চক এইডোখৰতে ৰখি আছোঁ আৰু ধুনীয়াকৈ উঠাই দিলোঁ। আৰু ৰাইজগল আজি ভিডিঅ'টো ইয়াতে আৰু সমাপ্ত কৰি দিছোঁ। আৰু তো ভিডিঅ'টো চাই কেনে পালে আপোনালোকে জনাব। আৰু আজি আৰু যদি ভিডিঅ'টো চাই ভাল পালে আপোনালোকে লাইক চাইক কৰি দিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ৰাইজগল এতিয়া আৰু মই ঘৰলৈ যাওঁগৈ। আৰু তো ৰাইজ আজি ভিডিঅ'টো ইমানেই, আৰু ধন্যবাদ।